আমি এটা গৈ আছো গ্ৰাছলেণ্ড। এবাৰ কিবা ক'ব নেকি? মই একো নাখাওঁ, ময়ো ভিডিঅ' বনাই আছো। এইখন হ'ল আমাৰ পুখুৰাৰ ধাননি পথাৰ, কিন্তু এইবাৰ পানী নষ্ট কৰি দিছে, সেইকাৰণে ভালকৈ খেতি কৰিব পৰা নাই। এতিয়া লাহে লাহে দুই এক ঘৰে কৰি আছে, আমিও কৰিব লাগিব লাহে লাহে। এতিয়া আমি আহি পাই গ'লোঁ চামতাৰ পৰা এতিয়া আমাৰ পথাৰখন ধুনীয়াকৈ দেখা পায় আৰু এই চব এওঁলোকে খেতি কৰি আছে আৰু দেখিবলৈ ধুনীয়া আমাৰ গাঁওখন। এতিয়া আমি চামতা পালোঁ, এইখনে আমাৰ পথাৰখন চালে চাই থাকিবৰে মন যায়, হেঁপাহে নপলায় আৰু হয়নে নহয়? এতিয়া আমি চামতাৰ চক পালোঁ। নলবাৰী হৈ আমি এতিয়া হাৱে পালোঁ। আৰু এতিয়া পূৰা গাড়ীত দবাই দিব এতিয়া ভাইটিৰে, পূৰা চাই থাকক ভিডিঅ'টো। আমাৰতো যোৱা কথা আছিল গ্ৰাছলেণ্ড, কিন্তু গ্ৰাছলেণ্ড যোৱা নহ'ল। লগৰ ল'ৰা এটা ফোন কৰি ক'লে যে গ্ৰাছলেণ্ডত বোলে পানীবিলাক ভাল নহয়, একদম লেতেৰা পানী আহিছে। আৰু 2 নম্বৰ কথা, তাতে বোলে গৰাখহনীয়া বহুত হৈছে, সেইকাৰণে মানুহ চানুহ বেছি নাই বোলে, সেইকাৰণে গ্ৰাছলেণ্ড নগ'লোঁ আৰু। এইবাৰ আহি গ'লোঁ আমি দাৰাগাঁৱত ভাল লাগে, আগতে আহিছিলোঁ এবাৰ। দাৰাগাঁৱত ভাল লাগে, সিবাৰ আহোঁতে মানুহজনো নাছিল, এইবাৰ বা কেনেকুৱা আৰু। এতিয়া আহি পেলাই এই দাৰাগাঁৱৰ পাহাৰ দেখা পাইছোঁৱে আৰু অলপ ভাল লাগছি। দেখাত আমাৰ পথাৰখন নানেই পায়, আমাৰ পুখুৰাও কম নহয়। বহুত দূৰ আহিলোতো, অলপ জিৰাই পেলাই চাহ তাহ খালোঁ, এওঁ কিবা কয় নেকি? দাৰাগাঁও যায়গা। कहाँ जाएगा बाबा? दारागांव जाएगा। क्या बात है भाई? क्या बोलो? कहाँ जाएगा आप? दारागांव में जाएंगे। ये क्या है? सिग्नेचर है ये। আমি এতিয়া একা বেকা ৰাস্তাৰে শ্বিলঙত যোৱা ৰাস্তাৰ দৰে আহিলোঁ আমি দাৰাগাঁৱলৈ। যোৱাবাৰ আহোঁতে ইয়াতে শ্বুটিং কৰি আছিল। ৰাস্তা কিন্তু শ্বিলঙতকৈ কম নহয়, ভালে লাগছে আহি পেলাই। আমি এতিয়া আহি দাৰাগাঁৱত পিকনিক স্পট পালোঁ। এতিয়া ইয়াত টিকেট কাটিব লাগিব, টিকেট কাটিব লাগিল যিহেতুকে থ'ব, টিকেট কাটিলে আৰু লাওগে থাকো টিকেট কাটি লৈ লওক। এতিয়া আমি আৰু যাম পুৰা জাগা লয়। এতিয়া দাৰাগাঁও, আমাৰ এইটো হ'ল ষ্টাফ। বাইদেউৰ দোকান গোটেই আৰু আমি এতিয়া খাই লৈ আহিলোঁ, এতিয়া গাহৰি চাহৰি পুৰা খাই লৈ আহিলোঁ। এতিয়া আমি ছাবস্ক্ৰাইব প্লিজ, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। এইটো হিৰক হয়, এইটো উজ্জ্বল, এইটো মুনু, পেকেটত আমি সেই বুলি কৈছোঁ বিশ্বজিৎ বৰ্মন। আমি তাত গাড়ীলৈ আহিছোঁ। আমাৰ প্ৰথমতে যোৱা প্লেন আছিল আমাৰ গ্ৰাছলেণ্ডত, কিন্তু পানীবিলাক ভাল নহয় বোলে, লেতেৰা পানী, সেইকাৰণে আমি গ্ৰাছলেণ্ড যোৱা নহ'ল। সেইকাৰণে আমি দাৰাগাঁৱত আহিলোঁ। দাৰাগাঁৱত কিন্তু একদম ধুনীয়া জেগা দেই, এই চব এইবিলাকে গা ধুইছে, এইবিলাক চব বহুত মানুহ হয়। আমি এতিয়া চুইমিং কৰিম।
আমাৰ হিৰকে ফটো মাৰি আছে এটা আমাৰ ভাইটিৰা 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 দাৰাগাঁৱত হৈ কেনেকুৱা লাগিছে ভাল লাগিছে অঁ মনো কেনেকুৱা লাগিছে দাৰাগাঁৱত ইয়াৰ ৰহি মেইন ৰহি ৰহি জিন্দাবাদ দাৰাগাঁৱত আহিলে ৰহিটো একদম ধুনীয়া ৰহি ধুনীয়া লাগিছে জেগাখিনি ধুনীয়া একদম ভিউ ধুনীয়া চাওক আপোনালোকে এতিয়া আমি চুইমিং কৰি আপোনালোকে চাই দীপজ্যোতিয়ে চুইমিং ভিডিঅ'বিলাক বনাব দীপজ্যোতি যিহেতু গান গায় আমি এতিয়া ময়ো আছো আপুনি কিবা ক'ব নেকি দাৰাগাঁৱত হৈ একো নকওঁ এই দাদাগাঁৱত আহি বহুত ধুনীয়া লাগিছে ধুনীয়া পৰিৱেশ কি কাম আৰু ভাষা নাই গ্ৰাছলেণ্ডটো ধুনীয়া লাগিছে ন চশমাটো আপোনাৰ দিব নেকি মোক দিয়ক আমি এতিয়া ইয়াত চুইমিং কৰিম আপোনালোকে চাই থাকিব মই কেমেৰাটো দিছোঁ দীপক দীপজ্যোতিক আমি কেমেৰাটো দিছোঁ দীপজ্যোতি কেপচাৰ কৰিব ধুনীয়াকৈ এইটো লওক এতিয়া মই গা ধুম চুইমিং কৰিম আপোনালোকে চাই থাকিব গোটেই ভিউটো চাই লওক ইয়াৰ কেনেকুৱা ভিউ